तब इनको हम एक शानदार सा गिफ्ट दूंगा। হয় নাই বাপ রে বাপ কিছু খাই কিন্তু মানুহ কি কেনেকা খাইছি দেখো আৰু উইনাৰৰ কাৰণে এখন থাৰ মই সিৰিয়াসলি নৰো সিৰিয়াসলি क्या कर रहे गाड़ी के ऊपर क्या है এই ভিডিওটো স্টার্ট হোৱাৰ আগতে তোমালোকে এই ক্লিপটো চাই লোৱা। राम राम दोस्तों, मैं बलबीर सिंह फ्रॉम राजस्थान। ये छोटा छोटा बच्चा है। ये लोग डेली क्या करता है, कभी यूट्यूब में दिखाता रहता है, चैलेंज करता है ये लोग यूट्यूब में, कभी बाइक पे, कभी पानी में, कभी कार में। अभी इनको आज हम चैलेंज करके दे रहा हूँ, ट्रक का चैलेंज। 24 घंटा इसमें रुक के दिखाओ हमको, तब इनको हम एक शानदार सा गिफ्ट दूंगा। দেখিলে এই চ্যালেঞ্জটো আহিছে পুৰা একদম ৰাজস্থানৰ পৰা। আৰু এই চ্যালেঞ্জত থাকিম লক্ষীদা, মই, তেলচুৰা আৰু ধীতিমান। আমি গোটেইকেইটা এই ট্ৰাকখনত গোটেই ডাঙৰ ট্ৰাকখনত আমি গোটেইকেইটা 24 আৱাৰ্ছ থাকিব লাগিব। এইটো আমাৰ চেলেঞ্জ। এই জাষ্ট এইখিনি স্পেচতে আমি 24 আৱাৰ্ছ থাকিব লাগিব। চ' বহুত বেছি টাফ চেলেঞ্জ, কিন্তু আমি ট্ৰাই কৰিম 24 আৱাৰ্ছ থাকিবৰ কাৰণে। চ' লেটছ গো, এতিয়া কি হয় আৰু গোটেইকেইটা আমি সুধি লওঁ এতিয়া। পাদু চাদু হেল্পাৰ মানে ইহঁতে আমাক হেল্প কৰিব বাহিৰৰ পৰা, আৰু অলপ টাফ হ'ব। এই বাদি চাবি দেখা নাই सब अछि দাউৰি আছে একমাল নাই চাইড আছে নেকি লাইট চাইড দি দিছে দিছে ওয়ে কি বা জ্বলিছে ওয়ে আর জ্বলছে ওয়ে কিন্তু ভাল ফেসিলিটি পুরো ফ্যান সেন লগায় আর ভাল লাগিব দেই কি এই মার মনে দিছে না তেল আহি গ'ল এতিয়া সময় 5:25 হ'ব ধুনীয়াকে। এতিয়া আমি চেলেঞ্জ ষ্টাৰ্ট কৰি দিলো, কি কবা? তাকেতো এতিয়া বহুবাৰ দিনৰ পৰা সেইটো ক্লিপে নে কি একবাৰ দিনৰ পৰা কৰিলো হয়, কিন্তু কেনে এটা গৰম সেইটো কাৰণে এতিয়া পৰা কৰিম নেক্সট ডে। বাকী এফালে আন্ধাৰ হলে আৰু লাহে লাহে এফালে তেল আছে পুৰা একদম ভোজপুৰি ইয়ান বহি আছে মানুহটো। কি কব আজি? আই লাভ ইউ। বাকী তুমি কি কবা? মহাদেৱ। বাকী এতিয়া আমি ধুনীয়াকে ষ্টাৰ্ট কৰিলো আৰু ফেনখন চলাই দি আছো। এফালে আমাৰ হীৰা আছে, হেল্প কৰিব লাগিব মানে কি হ'ল মই কথা এটা কৈ আছো। মই মানে এখন আইনা দেখছো দেই, আইনাত মুখখন চাওমিনি চাও দেখা নাপাও। সেইটোতো তোৰ ভুল। বাকী এতিয়া আমাৰ চলি টোপনিতে বসছে মানে ভোক লাগছে কথা বলবিদ্যাক নহয় কি বলবিদ্যা কেনে বোরিং লাগছে না কষ্ট বৰ দেই না মানে এইটো বক্সটো যদি চলালে বক্স हो याते কি হল क्या कर रहे गाड़ी के ऊपर क्या इधर यहाँ प्रैंक चल रहा है चैलेंज हम असम से हूँ इधर गाड़ी के ऊपर क्या इधर हमारा प्रैंक चल रहा है हमारा लोकल एरिया है और डंडा दिखाया डंडा ये गुलगा भाई इधर हमारा काम चलता है কি ট্রাকৰ ভিতরে এখন ট্রাক কমে কেন কি হয়েছে অঙ্কুদা হেৰি কৰে হেৰি নালগে নেকি চলবা ये दिया पर नहीं जा ओए ए की बाबा तेल सुलियागा बंद कर হ'ব দে তো পাৰা দে नाम सीधे नाम 2 মিনিট মুৰে এটা মাইলু ফুল চেকিং কাৰণে মানুহ আহিছে এইটো তা এফালে কিবা খাদ্য আনিছে এই হীৰা ভাই আহি গৈছি এই মানুহটোক দেখা পোৱা নাই, তথাপিও বস্তুবিলাক দেখা পাইছো। এনেকে কি লবা দুটো কানিছো মানুহ চাই আছে চিপছ ধৰি খাই যাব মানুহ কৈ আছে সাতটা খাও দে বেছি হাল্লাই সাতটা লসু দে মানুহ এটা উৎকৃষ্ট মানৰ দুজন আলহী আহিছে। আমাৰ প্ৰবাল দা সৰি ৰেপাৰ এফালে আমাৰ অৰ্পিত আছে, উৎকৃষ্ট মানৰ ৰিল বনাই দিওঁ। ইহঁতে আনিছে আমাৰ চিপছ শেষে কৰি দিছে। এই মহা মা আকৌ নাপালো মোৰ Toca só esse filho. Quando eu vou rir filho. Olha que me geral. Oi,
सीधा सीधी रास्ता रे सीधा सीधा घुस दिया কি হে দে চিপস কল দে কল কল উলাইছো সময় প্ৰায় 10টা মান বাজিল আৰু এতিয়া আমাৰ ওপৰ ফালে দেখাই আছো আমাৰ ল'ৰাবিলাক এয়া ধিতিমান আছে আমাৰ লগত এই হয় ওপৰত চোন বড়া জুদা ধুনিয়া তেলক পাল্টি দিয়কচোন ক'ত আছে আইও এই অৱস্থা কি কৰিছে ইয়াতে ইয়াতে আমি ধুনীয়াকে বহি আছো ও ড্ৰোন শ্বট লও দে দললে দিম তই ধৰবি দে তাকে ইয়াতে আমি ধুনীয়াকে বতাহ খাই আছো কিমান আৰু ভিতৰত বহি সেইকাৰণে ধুনীয়াকে ইয়াতে 1 ঘণ্টামান প্ৰায় বহিলো সেনেটো ভিতৰত আছে 10টা বাজিল এতিয়া খানাটো আছে খানাটো খাও নেকি আছে নেকি খানা হয় নাই নাই ঠিকেই দিয়ক বল লাগছি ৰুটি বনোৱা যায় আছে এফালে আহি গৈছে খানা বাছ পাই কি ধুনীয়াকে দি দিছে আমাৰ মাংস আছে ভাত আছে দাল আছে পিয়াজি আছে আৰু এয়া কিবা দিছে আৰু কিবা কিবি খালে হ'ল আৰু মাপ ক্লিয়াৰ হয় নাই বাপৰে বাপ কিছু খাই কিন্তু মানে কি কেনেকা খাইছি দে না 7 দিন মান খান আছিল দে ইমান খাই তিনবাৰ বসি আৰু কি নাখবা লাগা আছে হ'ব না এই এটা মানুহৰ এখনি খাও আৰু এখনি আছে আৰু আছে মানে খাওয়া বস্তু উলি বল आगे हमारा भैया एकदम पूरा सिक्योरिटी के लिए मानतो किबे किबि দি থৈ গৈছে দে एकदम माइडियर मानु बलबीर सिंह बेस्ट बाकी বৰ্তমান 12টা মান বাজিলে কিন্তু আহি পেলাই আমাৰ জাকিৰ বৰ্তমান তেওঁ ডাইৰেকচন কৰি আছে আয়ুষ ৰাজ তেওঁলোকৰ নামৰ এটা কন্টেন্ট ক্ৰিয়েটৰ অসমৰ বিগেষ্ট কন্টেন্ট ক্ৰিয়েটৰ মই দেখাম আপোনালোকক আহি আছে আয়ুষ ৰাজ আহি আছে আমাৰ ওচৰত মই নিশ্চয় ফলো কৰিব বহুত কষ্ট কৰিছে তাৰ বহুত ডাঙৰ হৃদয় আছে না এটা কথা আছে তাতে একটক যিমান চেলুট দিম তাতকে বেছি দিম আমি জাকিৰ দা কাৰণ জাকিৰ দা হ'ল এটা ডাইৰেক্টৰ এটা ডাঙৰ মেক্সিৰ পৰা গোটেইখিনি আনি দিয়ে মই যোৱাকালি দেখিছো তেওঁলোকক মোক উঠেছিল ভাষাছে মই এটো ধৰিব পৰা নাই না আমি ইটো তোমাক ভাল লাগছে না মোক চেন্ডেল ৰহি দেখবো আজি 12টা মান বাজিল আৰু আহি পেলাই আমাৰ আয়ুষ ৰাজ বাকী এতিয়া সময় হ'ল 1:43 মানে 2টা বাজিব আৰু এতিয়া আমাৰ আয়ুষ ৰাজত গুচি গ'ল আৰু গৰম কি বেলেগ গৰম জাগাটো বহিছো বলো আৰু কি মোৰ কামাৰ বাপৰে বাপ ইলে তেল চেল কি তেল হৈছে নেকি এনেকে টোপনি মাৰি আছিলো এইগিলা আনকে পৰি আছে এনে তাৰমানে বিহাৰী কি আনকে আছে আবু কমাইছে দে কি কৰে তোৰ এই নেকি স্বভাৱ এইগিলা তেল চেল নাছিকে ঘুমো 2টা বাজিল খাইছো টাইমটো ৰখি দিয়ে 2:03 এয়া 2:03 হয়নে ভাই বাবু অলপ ঘুমো হ'ব দে এতিয়া সময় হ'ল 3:30 বাজিল এয়া চাব পাৰে চব খুল ইয়াত তেল তো ঘুমোই নাই কুটা কিন্তু প্ৰত্যেকবাৰ এয়াই হয় এইটো আগে টোপনি মাৰে সেইটোতো গেলে আৰু মোৰ টোপনি নাহে ৰিজনটো মই গম নাপাব বে মোৰ ঘৰত থাকিলেও টোপনি নাহে দে ইয়াৰ তো গুড মৰ্নিং ৰাইজ মানে কি ক'ম এতিয়া ক'বলৈ মোৰ তাতে একো নাই কাৰণ ইহঁতে মোক এনেকৈ ফোন মাৰিছে ইহঁত আছে এতিয়া ট্ৰাকৰ ভিতৰত মানে ৰাতিপুৱাৰ পৰা এনেকৈ ফোন মাৰিছে মানে মোৰ উঠা ইচ্ছা নাছিল বিচনাৰ পৰাই কি বঢ়িয়াকৈ বিচনাত ফেন খান দি কেনে ঘুমিয়ে আছিলোঁ এতিয়া কি কৰি আছে চাওঁ ৰ কি কৈছে শিখত ধন মিছ কৰি আছা ওই আমান দেৰি হে 5টাৰ পৰা এটা উঠি বহি কিনে এই মানুহ তাৰ কথা লাইন বহি আছা দেখোন এমান ফোন মাৰিছে নে বাকী গুড মৰ্ণিং এতিয়া জাষ্ট উঠিছো আৰু কি হয় ল'ৰাবিলাক উঠিলা এতিয়া টাইম হ'ল 9টা বাজিলে
কি স্যার আপুনি চোন বহুত খোলে ঐ এই আপোনালোকক মই দেখিছো মই মাজে মাজে সাৰ পাই মই 3:30 পিছত খুইছো দে 3:30 বাজাৰ পিছত আমি খুইছো বাকি তুমি যাব ওলালা ঠিক আছে তো ওলালি যে দিয়ক আপুনি হাগি লওক আপুনি আউতে গ'ল ভালে তেল গুচি গ'ল তেল হেকে তো বলো আর মই ওলাও মোৰ কাম আছে ভালো আছে না अभी तुम लोग तो 4 था एक आदमी कहाँ गया वो आउट हो गया क्यों भागा लग गया आगा लग गया उसका इलेक्ट्रिक लग गया तीनटा शेष তিনটা আছে আমি এই দাদাই ৰাতিপুৱা এতিয়া পুৰা চাহ গৰম চাহ এটা লৈছি ও জল্লাকি এ একবার আপনি রাইছো খাবার লওয়া বললা যে চলুকিটা আছেই না बुढ़ जला से बुढ़ जला হ্যাঁ মই হতে তোমালোকে শুই আছো আৰু ভাবিছো ক'ত ডিষ্টাৰ্ব কৰো হয় নেকি সেইটোৱে আৰু ওসি আর কি বেয়া না কলি গল দক দক আরম্ভ করো ওকে তো এটা টাইম 12টা বাজে আর 11:40 হল সিরিয়াসলি সাতা খাই উঠলো না সরব লাগছে কি করো বলেছি না কৌশিক তুই তো লাগিছে চাগে সিরিয়াসলি এই চ্যালেঞ্জটো সবতকে টাফ পয়েন্ট এইখিনিয়ে আৰু মেইন কথা কি জানা আমাৰ ভুল কি হৈছে জানা আমি হাগি অহা নাই তে কি আমি ইভিনিং স্টার্ট কৰা আছিল একদম ডাঙৰ ভুল আমি যে ৰাতিপুৱা স্টার্ট কৰিলো দিনটো যাই কিনে ৰাতিটো শান্তিত ঘুমে কিনে ৰাতি অবে কতবত যায় বুজি গল এতিয়া ৰাতিপুৱাৰ সময় হিন্দি কোনোদিন নাযায় নাযায় কাৰণ ৰাতিপুৱাই চবতকে টাফ মেইন লাগে চবৰে অভ্যাস চবৰে অভ্যাস ৰাতিপুৱা উঠি চাটো খাই হাগবা যোৱা চবৰে অভ্যাস এইটো তাৰ এতিয়া আমি এটা চাইছো ৰাতি থাকাৰ কাৰণে এতিয়া চাও বাৰ কিমান দেৰি লৈ থাকিব পাৰো 12টা বাজিল চাও দেখি 24 ঘণ্টা তাকো নহয় এতিয়া ৰাতিপুৱাৰ বেলাটো হাগা কন্ট্ৰল কৰা আছিল এতিয়া চাও এতিয়া কিমান টাইম পাৰো ৰাতি ককাল খানি ফেলে যায় হেৰি ফুৰি ফেলে যায় এনেকুৱা গাৰ বিষ এতিয়া মই চিৰিয়াছলি মই নৰো মই মোৰ বস্তু ললো মই নৰো চিৰিয়াছলি মই গিভ আপ কৰি দিওঁ আৰু এতিয়া মইতো লিভ কৰিলো এতিয়া ইহঁত দুটাৰে কোনোবা এটা জিকি যাব মোৰ আকৌ হেৰি নাই কাৰণ এই পৰিণাম হ'ব দেখা নাই এতিয়া মানে উপায় নাই আমাৰ চলি আছে কিন্তু মই চিৰিয়াছলি গা চাই নাই এনো আমি যে টিম হে কোনবা থাকলি হল আমি এটা টিম আজি এইটো গিফট হ'ব এইটো আমি গোটেই কেইটাই পাম আমি যেটা সদা আৰাদা কে ওলাই এনে চাল দে একলা কবা তাতে মোবাইল কৰা নাই এইটো কিন্তু যদি কাটে মইতো নতুনকে কিবা কৰি আপলোড দিম এইটো নাকে তুমি নিকি বাকি জিকি নহওক আমাৰ নেক্সট চ্যালেঞ্জ আহি আছে আমি ভাবিছো বাকি জেলত থাকিম জেল 24 আৱাৰ্ছ ইন জেল বহুত বেছি ভাল লাগিব এণ্ড আজিকালি এইখিনি আছে আৰু জলদি জলদি আমাৰ 80K হ'ব যাই আছে চ' 80K কৰিব লাগে আৰু তাৰপিছত আজি এটা কাম কৰো তোমাৰ 80K স্পেচিয়েল আমি এটা কাম কৰিম শ্মশানত থাকি দিম ঠিক আছে 24 আৱাৰ্ছ শ্মশানত চলো লেটছ কি হয় দিয়া তো থ্যাঙ্কস ফৰ চিন্তা বাই বাই